गुड इवनिंग वेलकम टू माय न्यू ब्लॉग। तो मैं बर्तमान बरदुआते आसो और आज आम एपिने बरदुआत जी भविष्यतले एटा प्रोजेक्ट हो आसे 188 कोटी टकार। तो ताके चाबले गई आसो माने बरदुआले गाइस माने बरदुआ নহয় भविष्यतले बरदुआखन केनेको हबो एतु एटा कीर्तन गृह हबो प्रोजेक्टत सबतके মাজত तापा এনেকুৱা ডাঙৰ তাল এজোৰ হ'ব আৰু খুল এনেকুৱা ডাঙৰ এটা ঘৰ আৰু এই গোটেই প্ৰজেক্টখনৰ এটো মেপটো মাজত আছে কীৰ্তন ঘৰটো আৰু এয়া এপিনে তাল খুল আছে আৰু ফুলনি সুলনি আকৌ পানী মাজৰ ঘৰটো এতিয়া আমি এপিনে বৰ্তমান গৈ আছো এক জায়গা জংঘল আছিল কিন্তু এতিয়া ৰাস্তা বনাই দিলে ইয়াৰ পৰা অকণ আগত গলেই প্ৰজেক্টটো দেখা পাম। তো বৰ্তমান হোৱা নাই, কাম চলি আছে। আৰু এবাৰ অলপ দূৰ আছে বাৰু। আৰু এপিনে বনাই আছে প্ৰজেক্ট আৰু এপিনে এয়া ৱাল গংগাপাৰৰ পিছফালে বনাই আছে প্ৰজেক্টটো আৰু এপিনে এটা চাওক ডাঙৰ পুখুৰী একদম পুৰা ৰাস্তাটো বহল কানতে এটা ওচৰতে পুখুৰী চাওক কিমান ওচৰতে আছে পানী আছো আৰু অলপমান দূৰ আছে আৰু এপিনে ইয়া বেলি সানসেট হৈছে ৰব চাব আৰু এপিনে জেচিবি মাত শুনিলৈ পুৰা কামত লাগি আছে। পিনে এটা পুখুৰী চাওক কি ধুনীয়া নজাৰা আহিছে ইয়াৰ পৰা আৰু এইবিলাক চব ভেটৰ কলনি ৰাতিপুৱা হ'লে বগা হৈ থাকে। এয়া চাওক জেচিবি লাগি আছে কামত আৰু এইপিনে ৱাল হ'ব ইয়াত এয়া বনাই আছে মই কোৱা ঘৰ চৰবিলাক আৰু এইপিনে গছবিলাকৰ তলত চাওক পানী এইখিনি একদম দেখাত আগতে এইবিলাক চব এনেকুৱা আছিল জংঘল আৰু এয়া চাওক একদম পুৰা কাজিৰঙা নিচিনা লাগিছে। কাজিৰঙাত যে বাৰিষা হ'লে গছবিলাক ডুবি থাকে আৰু অলপ আগতে আছে আৰু এয়া গংগাপাৰৰ এখন ৱাল এইটো গংগা পুখুৰী আৰু সেইকণতে গেট হ'ব এইবিলাক চাওক চিমেণ্ট মিক্সাৰ আছে এয়া এনেকৈ খান্দি পেলাই খুঁটা পুতি এয়া ইয়াতে খুঁটা বহাব চাওক কিমান ধুনীয়া চাওক জেগাখিনি আৰু ইয়াত বহুত কেইটা হেলিপেড হ'ব ইয়াত হেলিকপ্টাৰ লেণ্ড হ'ব পাৰিব ইয়াত লাইট চাইটৰ ব্যৱস্থা আছে ৰাতিও কাম হৈ থাকে এয়া চাব পাৰে এইবিলাক চব হৈ আছে কাম ইয়াত চাগে ডাঙৰ কীৰ্তন ঘৰটো হ'ব প্ৰথম ফটোখনত দেখুওৱা এইকণতে এয়া চাওক হ'বগৈ এবছৰমানৰ ভিতৰতে হৈ যাব চাগে। হিমন্ত বিশ্ব ছাৰ আৰু সৰ্বানন্দ সোণোৱাল ছাৰ আৰু অমিত শ্বাহ ছাৰ আহিছিল তাতে হেলিকপ্টাৰ আহিছিল হেলিপেড বনাইছিল আৰু তাত আৰু হেলিপেড বনাব পাৰ্মানেণ্টকৈ আৰু এটা কীৰ্তন গৃহ বনাব আৰু 2-3টামান ঘৰ বনাব। মই ইমান ভালকৈ নাজানো, মই মাহীৰ পৰা সুধি ল'ম বাৰু তাৰপিছত ভিডিঅ'ত কৈ দিম। ঘৰলৈ আহি আছোঁ এইপিনৰ পৰা এনে আছে মাইনা
এইপিনে ধুনু মইনা আৰু এইপিনে নৱজিত মামী আৰু মা চব আছে আৰু আমি এতিয়া ঘৰলৈ আহি আছোঁ